আইএছ ভিলেজৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে আছে। আজি আপোনালোকৰ বাবে চৰকাৰী গড়ৰ নতুন আপডেট লৈ আহিছো। 2018 আৰু 2019 চনত যিসকলৰ নাম জিঅ'টেকিং কৰা হৈছে তেওঁলোকৰ বাবে আহিছে অতিকৈ ভাল খবৰ, কিয়নো নতুনকৈ চেংচন কৰা হৈছে চৰকাৰী বিনামূলীয়া ঘৰ। যদি আপোনাৰ নাম 2018 আৰু 2019 চনত জিঅ'টেকিং কৰা হৈছে তেতিয়াহ'লে আপোনাৰ নামত এখন আহিব নতুন চৰকাৰী গড়, কিয়নো এই মাহত নতুন চৰকাৰী গড়ৰ চেংচন কৰা হৈছে। যিসকলৰ নাম চেংচন হৈছে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনৰ আগত এখন বিনামূলীয়া চৰকাৰী ঘৰ লাভ কৰিব। যিসকলৰ নাম চেংচন কৰা হৈছে তেওঁলোকে অতি সোনকালে এখন নতুন চৰকাৰী ঘৰ লাভ কৰিব। যদি আপোনালোকে জানিব বিচাৰিছে যে আপোনাৰ নামত এখন চৰকাৰী ঘৰ আহিছেনে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব লাগিব। যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চায় তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব যে আপোনাৰ নামত এখন চৰকাৰী ঘৰ আহিছেনে। আজি আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব যে এই মাহতে কিমানখন নতুন ঘৰ চেংচন কৰা হৈছে আৰু এই চেংচন কৰা ঘৰখিনি কোনটো জিলাত আৰু কোনটো ব্লগত চেংচন হৈছে সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ত। গতিকে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক মাজুলী জিলাটো দেখুৱাই লৈছোঁ। এই মাজুলী জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ মাজুলী জিলাত কিমানখন এই মাহতে ঘৰ চেংচন হৈছে সেইটো জনাবলৈ। মই আপোনালোকক টোটেল ঘৰ দেখুৱাই লৈছোঁ। এই মাজুলী ঘৰত কিমানখন নতুন ঘৰ চেংচন হৈছে নৱেম্বৰ ডিচেম্বৰ মিলাই 2392খন ঘৰ চেংচন হৈছে। ইয়াৰ ভিতৰত এই মাহতে কিমানখন ঘৰ আহিছে সেইটো আপোনালোকক দেখুৱাই লৈছোঁ। এই মাজুলী জিলাৰ প্ৰথম আপোনালোকক দেখুৱাই লৈছোঁ 5খন ঘৰ। এই 5খন ঘৰ আহিছে ডিচেম্বৰ মাহৰ 16 তাৰিখ। এই মাহৰে 16 তাৰিখ ঘৰখিনি চেংচন হৈছে। ডেট অফ ক্ৰেডিট ডেট হ'ল এই মাহৰ 16 তাৰিখ আৰু এমাউণ্ট দিয়া হ'ব 32,500 আপোনালোকক দেখুৱাই লৈছোঁ। আৰু পঞ্চায়তৰ নাম হ'ল চিলাকলা পঞ্চায়ত আৰু কৰোটিপাৰা গাঁও পঞ্চায়ত যিখন আছে এইখনত আহিছে। কোকাজৰা গাঁও পঞ্চায়ত যিখন আছে এই পঞ্চায়তত আহিছে আৰু গুৰমৰা যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই গড়খিনি আহিছে আৰু এই গড়খিনি আহিছে ডিচেম্বৰ মাহৰ 16 তাৰিখ। আপোনালোকে ডেটটো দেখুৱাই লৈছোঁ আপোনালোকক ভালকে চাওক। ডিচেম্বৰ মাহৰ 16 তাৰিখ এই গড়খিনি চেংচন হৈছে আৰু এই গড়খিনিৰ প্ৰথম কিস্তি লাভ কৰিব 32,500। তাৰপিছত আপোনালোকক আৰু কেইখনমান ঘৰ দেখুৱাই লৈছোঁ। এই গড়খিনি আহিছে ডিচেম্বৰ মাহৰ 12 তাৰিখ। এই মাহৰে 12 তাৰিখ এই গড়খিনি ক্ৰেডিট হৈছে। এয়া চাওক, ডিচেম্বৰ মাহৰ 12 তাৰিখ এই গড়খিনি চেংচন হৈছে আৰু এই গড়খিনিৰ এমাউণ্ট দিয়া হ'ব 32,500 আৰু পঞ্চায়ত কেইটাৰ নাম হ'ল পোকাজৰা পঞ্চায়ত, দক্ষিণ কামলাবাৰী যিখন পঞ্চায়ত আছে এই পঞ্চায়ত আহিছে আৰু কামলাবাৰী যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই গড়খিনি আহিছে আৰু এই গড়খিনি অহাৰ ডেট হ'ল চেংচন ডেট হ'ল ডিচেম্বৰ মাহৰ 12 তাৰিখ। আপোনালোকে আপোনাৰ নিজৰ জিলা আৰু নিজৰ ব্লগত কিমানখন ঘৰ আহিছে সেইটো জানিবলৈ হ'লে কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনাৰ জিলা আপোনাৰ ব্লগত কিমানখন নতুন ঘৰ চেংচন হৈছে সেইটো দেখুৱাই দিম। তাৰপিছত আপোনালোকক আৰু কেইখনমান ঘৰ দেখুৱাই লৈছোঁ। এই ঘৰখিনি আহিছে ডিচেম্বৰ মাহৰ 9 তাৰিখ। ডিচেম্বৰ মাহৰ 9 তাৰিখ এই ঘৰখিনিৰ চেংচন হৈছে আৰু পঞ্চায়ত কেইটাৰ নাম হ'ল ৰাৱানীপাৰা চামগুৰি যিখন পঞ্চায়ত আছে এই পঞ্চায়তত আহিছে আৰু চিলাকলা যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে আৰু এই ঘৰখিনিৰ ডেট হ'ল ডিচেম্বৰ মাহৰ 9 তাৰিখ। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখনৰ নাম হ'ল গোৱালপাৰা জিলা। লক্ষীপুৰ যিখন ব্লগ আছে এই ব্লগটো দেখুৱাই লৈছোঁ। এই গোৱালপাৰা জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাত এই মাহত কিমানখন ঘৰ চেংচন হৈছে সেইটো জনাবলৈ। প্ৰথমতে আপোনালোকক কেইখনমান ঘৰ দেখুৱাই লৈছোঁ। এই ঘৰখন কোনটো ডেটত চেংচন হৈছে সেইটো আপোনালোকক জনাই দিছোঁ। এই ঘৰখন আহিছে ডিচেম্বৰ মাহৰ 12 তাৰিখ। ডিচেম্বৰ মাহৰ 12 তাৰিখ এই ঘৰখিনি আহিছে আৰু এই ঘৰখিনি আহিছে কোনটো পঞ্চায়তত মই জনাই দিছোঁ আপোনালোকৰ ফৰিংগাপাৰা যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে আৰু এই ঘৰখিনি অহাৰ ডেট হ'ল ক্ৰেডিট ডেট হ'ল ডিচেম্বৰ মাহৰ 12 তাৰিখ। ইয়াৰ পিছত এই গোৱালপাৰা জিলাৰ আৰু কেইখনমান ঘৰ দেখুৱাই লৈছোঁ। এই ঘৰখিনি আহিছে ডিচেম্বৰ মাহৰ 9 তাৰিখ এই ঘৰখিনি চেংচন হৈছে। ডেট অফ ক্ৰেডিট হ'ল ডিচেম্বৰ মাহৰ 9 তাৰিখ আৰু পঞ্চায়ত কেইটাৰ নাম হ'ল ফৰিংগীপাৰা আৰু সোণাৰী যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে আৰু এই ঘৰখিনি অহাৰ ক্ৰেডিট ডেট হ'ল ডিচেম্বৰ মাহৰ 9 তাৰিখ। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখনৰ নাম হ'ল শোণিতপুৰ জিলা। শোণিতপুৰ জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাটো দেখুৱাবলৈ তেওঁলোকৰ জিলাত কিমানখন ঘৰ আহিছে। আপোনালোকক ডাইৰেক্ট ভেৰিফাই লিষ্টটো দেখুৱাই লৈছোঁ। এই শোণিতপুৰ জিলাৰ ভেৰিফাই লিষ্টটো আপোনালোকে চাই লওক। শোণিতপুৰ জিলাত ভেৰিফাই লিষ্টটো আপোনালোকে দেখিছে ইয়াত চেংচন ডেট দিয়া আছে। 12/12/2024ত চেংচন হৈছে, 8/11/2024ত চেংচন হৈছে, 9/11/2024ত চেংচন হৈছে আৰু যিখিনি ঘৰ খালী ঠাই আছে এইখিনি এতিয়ালৈকে প্ৰথম কিস্তি দিয়া নাই। যেতিয়া প্ৰথম কিস্তি আহিব তেতিয়া এই ঘৰত ডেটটো
বহুৱাই হ'ব আৰু UIDI যেটো আছে আপোনালোকে দেখিছে এটো ভেৰিফাই হৈ আছে আৰু একাউণ্ট নম্বৰ দিয়া আছে স্যাংচন ডেট দিয়া আছে স্যাংচন কেতিয়া হৈছে কিমানটা কিস্তি দিয়া হৈছে সম্পূৰ্ণ ইয়াত দিয়া আছে যিখিনি ঘৰ এতিয়ালৈকে খালি হৈ আছে সেইখিনি ঘৰৰ প্ৰথম কিস্তি দিয়া নাই যেতিয়া প্ৰথম কিস্তি আহিব তেতিয়া ইয়াত ডেটটো বহুৱাই দিয়া হ'ব অলৰেডি এই ঘৰখিনি স্যাংচন হৈ গৈছে কিন্তু এতিয়ালৈকে প্ৰথম কিস্তি দিয়া নাই সেই কাৰণে ইয়াত ডেটটো বহুৱা নাই এইখিনি ঘৰ ইলেকশ্যনৰ আগত সম্পূৰ্ণ দিয়া হ'ব প্ৰথম কিস্তি তেওঁলোকে লাভ কৰিব ইলেকশ্যনৰ আগত এই ভেৰিফাই লিষ্টত প্ৰথম ৰেজিষ্ট্ৰেচন নম্বৰ আছে তাৰ পিছত বেনিফিচিয়াৰী নেম আছে যিজনৰ নামত ঘৰ আহিছে সেইজনৰ নাম আছে তাৰ পিছত হাউস ষ্টেটাছ আছে বেংক একাউণ্ট ষ্টেটাছ আছে তাৰ পিছত ব্ৰাঞ্চ IFC কোড আছে একাউণ্ট নম্বৰ আছে স্যাংচন ডেট আছে এমাউণ্ট দিয়া আছে সম্পূৰ্ণ আপোনালোকে ইয়াত দেখিবলৈ পাব জব কাৰ্ড নম্বৰ আছে ইয়াত কোনটো জব কাৰ্ড আপোনালোকে দিছিল এই জব কাৰ্ডৰ নম্বৰটো ইয়াত দিয়া আছে সম্পূৰ্ণ ডিটেইলছ এই ভেৰিফাই লিষ্টত আপোনালোকে পাব যদি আপোনালোকে এই ভেৰিফাই লিষ্টটো নিজৰ জিলাৰ চাব বিচাৰিছে কেনেকৈ ওলাব সেইটো আপোনালোকে জানিব বিচাৰিছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই নেক্সট ভিডিঅত আপোনালোকক দেখুৱাই দিম যে আপোনাৰ নিজৰ জিলাৰ ভেৰিফাই লিষ্টটো কেনেকৈ চেক কৰিব কেনেকৈ ওলাব মোৰ আগৰ ভিডিঅ' কেইটাত বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ জিলাটো দেখুৱাবলৈ মই যিমান পাৰো দেখুৱাইছো কিন্তু এই ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাবলৈ হলে ভিডিঅ'টো দীঘল হৈ যাব মই নেক্সট ভিডিঅ'ত আৰু কেইখনমান ঘৰ দেখুৱাই দিম আপোনালোকক আৰু কেইখনমান জিলা দেখুৱাই দিম যে এই জিলা কেইখনত নতুনকৈ কিমানখন ঘৰ স্যাংচন হৈছে সেইটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম এইটো ভিডিঅ'ত দেখুৱাবলৈ হলে ভিডিঅ'টো দীঘল হৈ যাব সেই কাৰণে ভিডিঅ'টো ইমানেই ৰাখিছো আশা ৰাখিছো আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিব যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা যিকোনো আঁচনিৰ ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ